নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এতিয়া সৰু ভিডিঅ' এটি লৈ আহিছোঁ কাৰণ ভাবিছোঁ ঘৰুৱা ভিডিঅ' আৰু ৰেচিপি ভিডিঅ'বোৰ সৰুকৈ দিম বুলি ভাবিছোঁ কাৰণ আজিকালি মানুহৰ ইমান সময়ো নাথাকে আৰু ভিডিঅ'বোৰ দীঘল কৰি দিলে কি হ'ব যদি স্কিপ কৰি চাই সেইবাবে ভাবিছোঁ যিমান পাৰোঁ সৰু ভিডিঅ' দি যাম আৰু কেতিয়াবা কিবা অনুষ্ঠান থাকিলে সেইটো বেলেগ আৰু সেইটো দীঘল কৰি দিব চেষ্টা কৰিম আৰু বাকি ঘৰত যি ৰেচিপি বনাওঁ বা ঘৰুৱা যি ভিডিঅ' বনাওঁ সৰুকৈ দিম বুলি ভাবিছোঁ আৰু এই দুদিন ইমান গৰম পৰিছে সেইবাবে গৰমত এখন আজি ধুনীয়া টেঙাৰ জোল বনালোঁ সৰু মাছেৰে ভাবিলোঁ আপোনালোকৰ লগত সেইটো শ্বেয়াৰ কৰোঁ মানে যেতিয়া আমৰ বতৰ আছিল কেঁচা আমবিলাক যেতিয়া আছিল তেতিয়া মই আম কাটি কিনে কুঠি বনাই থৈছিলোঁ আৰু কুঠিখিনি খোৱায়ো হোৱা নাছিলে আজি যোৱাকালি ভাইটিয়ে সৰু মাছ লৈ আহিছিলে নদীত আছিলে বোলে নদীত ধৰিছিলে মাছ তাৰপিছত ভাবিলোঁ আজি সেই আমৰ কুটিখিনিৰে বনালোঁ আৰু তাকে অকণমান আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে ভিডিঅ'টো এটা কমেণ্ট কৰি দিব। প্ৰথমতে মই মাছখিনি ভাজি ল'ব ধৰিছোঁ আৰু ভাজি লোৱাৰ আগত তেনেকৈ নিমখ হালধি সানি লৈছোঁ তাৰপাছত কেৰাহীত তেল দি তেলখিনি ধুনীয়াকৈ গৰম হৈছে তাত মাছখিনি দি ল'লোঁ আৰু আপোনালোকক কৈছিলোঁ যে এই আমৰ কুটি এনেকৈ বৈয়ামত ভৰাই থৈছিলোঁ এইখিনি এতিয়া ধুনীয়াকৈ ধুই মেলি লৈ অলপ দেৰি পানীত তিয়াই থৈছিলোঁ আৰু আনফালে মোৰ মাছ ভজাও হৈ গ'ল। এতিয়া ৰৈ যোৱা তেলতে মই কেইটামান সৰিয়হ দি দিছোঁ সৰিয়হকেইটা ফুটাই লোৱাৰ পাছত এতিয়া ইয়াতে আমখিনি দি দিছোঁ তাৰপাছত ইয়াতে নিমখ হালধি দি 1 মিনিটমান আমখিনি এনেকৈ ভাজি ল'ম আৰু তিয়াই থোৱা পানীখিনি যে আছিলে সেইখিনিও ইয়াতে দি ল'লোঁ লগতে ইয়াতে এতিয়া আৰু পানী দি দিলোঁ মোক যিমানখিনি প্ৰয়োজন হয় গৰম পানী দি দিছোঁ জলখন পাতল লাগিছে বাবে ইয়াতে এতিয়া মই আটা গুড়ি এনেকৈ পানীৰ লগত গুলি ইয়াতে দি দিম আৰু পিঠাগুড়ি দিব পাৰে তেতিয়া জলখন অলপ ডাঠা হয় এতিয়া দেখিছেনে জলখন ডাঠ হ'ব ধৰিছে অলপ আৰু এতিয়া এইখিনি ভালকৈ উতলিব দিম আৰু ধুনীয়াকৈ উতল এটা অহাৰ পাছতে ইয়াতে মাছখিনি দি দিলোঁ আৰু এতিয়া মাছখিনি দিও ধুনীয়াকৈ উতলিব দিম ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ উতলিছে আৰু অলপ পাছত এতিয়া মোৰ জোলখন হ'বয়ে এয়া চাওক ধুনীয়াকৈ হৈ গ'ল টেঙাৰ জোল আৰু দাইল বনাইছোঁ তাৰপিছত ভাজি এখন বনাইছোঁ আজি যেতিয়া ভাতকেইটা এনেকৈ দুপৰীয়া খালোঁ আৰু আজিলৈ আহিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম।